Hello guys, কি খবৰ and welcome back to my second channel UK Rafa Vlogs. তো hello guys, কি খবৰ in তাৰ মানে মোৰ প্ৰথমটো ব্লগ হ'লে আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ এই ভিডিওটো আমি সকলোকে বিলৰ পৰা আৰম্ভ কৰোঁ তো ব্লগ আমি আহি পালোঁ বিলৰ ফালে গা ধুবৰ কাৰণে তো ব্লগ ভিডিওটো আমি সকলোকে এনজয় কৰি ফালে মানে পুৰা মানে মাছ মাৰা হৈ গ'ল এতিয়া মানে গা ধুব লাগে তো একেলগে মানে ভিডিওটো এনজয় কৰোঁ তো ব্লগ তো এতিয়া মানে আমি ওয়ে ব্ৰই এতিয়া মানে আমি মোৰ কেমেৰা ষ্টেচন মানে আগৰখন লৈ মানে পুৰা গা ধুবৰ কাৰণে ৰেডি তো ভিডিওটো শেষলৈকে চাই থাকক কেমেৰা ষ্টেচনটো মানে ফিট কৰি ল'ব লাগিব और अभी तो रुको क्लाइमैक्स अभी बाकी है हेलो हाँ जिलोन माछ मारिबा जाऊ मोबाइल What? Oh my god wow हेलो गाइस क्या बोला तूने oh my god wow हेलो गाइस वेलकम टू माय YouTube चैनल Nice. তো ফাইনালি হৈ গ'ল গা ধোৱা মানে এতিয়া তো ব্লগ এতিয়া মানে মেইন কথালৈ আগবাঢ়ো তো ব্লগ তো ফাইনালি এতিয়া মানে মেইন কথালৈ আগবাঢ়িছোঁ আচলতে কথাটো কি হ'ল মানে মোৰ যোনখন মানে আগৰ ইউটিউব চেনেল আছিল মানে UK Rafa Vlogs বুলি মানে আমাৰ চেনেলটো মানে এইটো মানে বেন হৈ থাকিল মানে যিহেতু বয়স নিমিলাৰ কাৰণে এনেকুৱা হ'ল চাগে চেনেলটো মানে বেন হৈ থাকিল কিন্তু ইমান বেছি দুখ লগা নাই যে মোৰ ইমানখিনি হাজাৰ বা ইমান হাজাৰখিনি মোৰ ছাবস্ক্ৰাইব আছে মাত্ৰ আছে 103টা যি হৈছে ঠিকে আছে কিন্তু
ইমানো বেছি বেয়া লগা নাই এতিয়া চেনেলটো বেন হোৱাৰ তাৰিখটো আছিলে 7 মাৰ্চ 2024 চনৰ মানে জুলাই মাহৰ 7 তাৰিখে মানে গৰমৰ বন্ধৰ সময়ত ৰাতিপুৱা এটা ভিডিঅ' দিছিলোঁ এইটো ভিডিঅ' অলপমান পিছতে এটা মেছেজ আহিল মেছেজটো অহাৰ পিছতে মোৰ ইউটিউবটো মানে মোৰ যোনটো একাউণ্ট থাকে না সেই একাউণ্টটো মানে অলপ বেলেগ হৈ গ'ল মানে গোটেইখিনি বস্তু ডিলিট হৈ গ'ল মানে ইউটিউবৰ ষ্টুডিঅ' আছে নাই এই ষ্টুডিঅ'টো মানে অন নোহোৱা হৈ গৈছে মানে অলপ অন নোহোৱাৰ পিছত মানে অন নহয় এনেকৈ মানে নহয় তাৰপিছত মানে বৰপাত তাৰপিছত মানে এতিয়া নতুনকৈ খোলালোঁ মানে এইটো এতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰক মৰম দিয়ক চেনেলটো যিমানখিনি দিবলগীয়া আছে দি থওক মানে ইমানেই ছাবস্ক্ৰাইব কৰক যে মানে এতিয়া ছাবস্ক্ৰাইবৰ অপশ্যনৰ মানে জাগা নধৰাকৈ মানে ছাবস্ক্ৰাইব কৰি দিয়ক মানে ইমানেই বেছি ছাবস্ক্ৰাইব কৰি দিয়ক যে ৰাতিতে মানে পুৰা পপুলাৰ কৰি দিব পাৰে মানে ইমানো বেছি পপুলাৰ নালাগে দেই মানে গাঁৱতে অলপ পপুলাৰ আছে দেই আৰু মানে এতিয়া আপোনালোকে মানে এইটো চেনেল মানে নতুন চেনেল মানে আপোনালোকৰ ওপৰত ভৰসা কৰি মানে বাচিব লগা হৈছে মানে আপোনালোকে ছাবস্ক্ৰাইব কৰক মানে জল্দি মানে সোনকালে কিবা এটা কৰি দিয়ক আৰু দে আৰু আজিলৈ মানে ইমানে যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ আশা কৰিছোঁ বাকীখিনি আপোনালোকে যিমানখিনি কৰিবলগীয়া আছে নিজে কৰি দিয়ক তো বাই লগ পাই আছোঁ নতুন এটা ভিডিঅ'ৰ কাৰণে আজিৰ কাৰণে বাই দে আৰু কিন্তু এতিয়া আগৰ দৰে মানে মোৰ চেনেলটো মানে হেল্ল' গাইছ কি খবৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এনেকুৱা মানে নহ'ব মানে যিহেতু এতিয়া মানে ষ্টুডিঅ'ত যিটো মানে কি ইউটিউবত এতিয়া মানে ছেকেণ্ড চেনেল বুলি লিখা ওলাইছে মানে এতিয়া ক'ব লাগিব যে হেল্ল' গাইছ কি খবৰ এণ্ড ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল UK ৰাভা ব্লগছ মানে পূৰা মিলিছে না যদিহে মিলিছে তেনেহ'লে প্লিজ কমেণ্ট কৰকচোন আৰু যদিহে মিলা নাই তেনেহ'লে তথাপিও মানে কমেণ্ট কৰকচোন মানে কাৰ মতে মিলিছে বা কাৰ মতে মিলা নাই তেনেহ'লে আজিৰ কাৰণে ইমানতে এৰিছোঁ বাই লগ পাইছোঁ নতুন এতিয়া ভিডিঅ'ৰ মাজলৈ আজিৰ কাৰণে বাই নিজৰ এটা ভাইটি বুলি মৰম নিচিনা দি ছাবস্ক্ৰাইব কৰি অলপমান ছাপৰ্ট কৰি মানে পপুলাৰ কৰি দিয়ক আজিৰ কাৰণে বাই